हेलो एवरीवन আজিৰ ভিডিঅ'টিত ডিসকাস কৰিম অসম সম্পৰ্কে প্ৰতিটো কম্পিটিটিভ এক্সামৰ বাবে মোস্ট ইম্পৰ্টেন্ট 30 MCQs গতিকে অলপ পলম নকৰাকৈ আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসম আৰক্ষীৰ বৰ্তমান সঞ্চালক প্ৰধান কোন ইয়াৰ সঠিক উত্তৰটো হ'ব জিপি সিংৰ সম্পূৰ্ণ নামটো হৈছে জ্ঞানেন্দ্ৰ প্ৰতাপ সিং আৰু এখেতে ডিজিপি হিচাপে জয়েন কৰিছে 1 ফেব্ৰুৱাৰীৰ পৰা ইয়াৰ আগতে আছিল ভাস্কৰ জ্যোতি মহন্ত Next question to হৈছে অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি কোন ইয়াৰ সঠিক উত্তৰটো হ'ব কুলধৰ শইকীয়া অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি হ'ল কুলধৰ শইকীয়া যদি প্ৰশ্ন আহে প্ৰথম অসম সাহিত্য সভাৰ সভাপতি কোন আছিল ইয়াৰ উত্তৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা আৰু প্ৰথম অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল শিৱসাগৰত আৰু এটো হৈছিল 1970 Next question to চাওক অসম চৰকাৰে গড় দিৱস হিচাপে কোনটো তাৰিখ পালন কৰিবলৈ ধাৰ্য কৰিছে ইয়াৰ সঠিক উত্তৰটো হ'ব 22 সেপ্টেম্বৰ অসম চৰকাৰে 22 সেপ্টেম্বৰ তাৰিখে গড় দিৱস হিচাপে পালন কৰিব বুলি ধাৰ্য কৰিছে আৰু ইয়াৰ কাৰণটো হ'ল গড়ৰ প্ৰতি পাব্লিক এৱাৰনেছ অনা নেক্সট কোৱেশ্চনটো হৈছে 2023 চনৰ গড় পিয়ল মতে কাজিৰঙাত গড়ৰ সংখ্যা কিমান ইয়াৰ সঠিক উত্তৰটো হ'ব 2613 2018 চনৰ গড় পিয়ল মতে কাজিৰঙাত গড়ৰ সংখ্যা আছিল 2413 Next question to হৈছে নমামি ব্ৰহ্মপুত্ৰ উৎসৱ প্ৰথমবাৰৰ বাবে কেতিয়া পালন কৰা হৈছিল ইয়াৰ সঠিক উত্তৰটো হৈছে এপ্ৰিল 2017 চনৰ 31 মাৰ্চৰ পৰা 4 এপ্ৰিললৈ নমামি ব্ৰহ্মপুত্ৰ উৎসৱ পালন কৰা হৈছিল যদি প্ৰশ্নত আহে যে কেইটা ডিস্ট্ৰিক্ট লৈ এই উৎসৱ পালন কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ব 21 ডিস্ট্ৰিক্ট আৰু এই প্ৰতিটো ডিস্ট্ৰিক্টেই ব্ৰহ্মপুত্ৰ দাঁতিকাষৰীয়া Next question to হৈছে 2019 চনৰ ডিসেম্বৰ মাহত হোৱা গণ আন্দোলনৰ কাৰণ কি আছিল ইয়াৰ সঠিক উত্তৰটো হ'ব CAA অৰ্থাৎ সিটিজেনশিপ এমেন্ডমেন্ট এক্ট নেক্সট কোৱেশ্চনটো হৈছে 2020 চনত খেলো ইণ্ডিয়া ইউথ গেমছ উত্তৰ পূবৰ ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ সঠিক উত্তৰটো হ'ব গুৱাহাটীত আৰু এইটো আছিল 3rd খেলো ইণ্ডিয়া ইউথ গেমছ ইয়াৰ ওপেনিং হৈছিল 10 জানুৱাৰী আৰু যদি প্ৰশ্নত আহে 2023 চনৰ খেলো ইণ্ডিয়া ইউথ গেমছ ক'ত হৈছে ইয়াৰ উত্তৰটো হ'ব মধ্যপ্ৰদেশ নেক্সট কোৱেশ্চনটো হৈছে শিলং কেতিয়াৰ পৰা অসমৰ ৰাজধানী হৈছিল ইয়াৰ উত্তৰটো হ'ব 1874 ত শিলং অসমৰ ৰাজধানী হৈছিল আৰু এই দুটা চন ইম্পৰ্টেন্ট আছে এই দুটা জানি লব 1950 ত অসমৰ ডাঙৰ ভূমিকম্প হৈছিল আৰু 1956 ত হৈছিল ডক্টৰ VR আম্বেদকাৰৰ ডেথ নেক্সট কোৱেশ্চনটো চাওক কিমান চনত অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কেইবাবাৰো পৰীক্ষাত আহিছে ইয়াৰ সঠিক উত্তৰটো হ'ব 1979 ত অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হৈছিল আৰু সেই সময়ত ৰাষ্ট্ৰপতি আছিল মৰাৰজী দেশাই আৰু যদি জানিব লাগে যে কিয় হৈছিল ৰাষ্ট্ৰপতি শাসন বলবৎ ইয়াৰ কাৰণটো হৈছে অবৈধ বাংলাদেশী নাগৰিকৰ বাবে ল এণ্ড অৰ্ডাৰ যথেষ্ট ব্ৰেক হৈছিল আৰু ইয়াৰ বাবে ৰাষ্ট্ৰপতি শাসন বলবৎ হৈছিল নেক্সট কোৱেশ্চনটো চাওক ওৰাং ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল ইয়াৰ সঠিক উত্তৰটো হ'ব 1999 আৰু যদি ডেটটো আহে তেতিয়াহ'লে লিখিব 13 এপ্ৰিল 1999 নেক্সট কোৱেশ্চনটো চাওক লাচিত দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ সঠিক উত্তৰটো হ'ব 24 নৱেম্বৰ ভেৰি কমন কোৱেশ্চন নেক্সট কোৱেশ্চনটো চাওক বৰ্তমান অসমৰ মাটিকালি কিমান ইয়াৰ সঠিক উত্তৰটো হ'ব 78,438 স্কয়াৰ কিলোমিটাৰ নেক্সট কোৱেশ্চনটো চাওক 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক হৈছিল ইয়াৰ সঠিক উত্তৰটো হ'ব নাগালেণ্ড 1963 চনত অসমৰ পৰা পৃথক হৈছিল আৰু ছিকিম এড হৈছিল ইণ্ডিয়াত কিমান চনত 1975 ত এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট কেইবাবাৰো পৰীক্ষাত আহিছে ছিকিম কেতিয়া ভাৰতত এজ এ ষ্টেট জয়েন হৈছিল 1975 আৰু যদি হদে যে কিমান নম্বৰ আৰ্টিকেল অনুসৰি আৰ্টিকেল 371 আৰু 36তম সংশোধনীত ত্ৰিপুৰা আৰু মেঘালয় এই দুয়োটাই অসমৰ পৰা পৃথক হৈছিল 1972 নেক্সট কোৱেশ্চনটো হ'ল কোনটো সম্প্ৰদায় আলি আই লিংগা উৎসৱ উদযাপন কৰে ইয়াৰ সঠিক উত্তৰটো হ'ব মিচিং বড়োসকলে বৈশাগু উৎসৱ উদযাপন কৰে নেক্সট কোৱেশ্চনটো হৈছে অসম দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ সঠিক উত্তৰটো হ'ব 2 ডিচেম্বৰ অসম দিৱসক চুকাফা দিৱস হিচাপে কোৱা হয় পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ সৈনিক স্কুল কোনখন জিলাত অৱস্থিত ইয়াৰ সঠিক উত্তৰটো হ'ব গোৱালপাৰা
নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব যোৰহাটত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কলেজ অফ ফিচাৰী ছায়েন্স ক'ত অৱস্থিত? ইয়াৰ সঠিক উত্তৰটো হ'ব ৰহা। নেক্সট কুৱেশ্যনটো হৈছে ধলা শদিয়া দলং কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব লোহিত নদী। নেক্সট কুৱেশ্যনটো হৈছে পিহু সম্ৰাট বুলি কোনজন ব্যক্তিক জনা যায়? ইয়াৰ সঠিক উত্তৰটো হ'ব খগেন মহন্ত। আৰু ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলি জনা যায় আৰু হীৰেণ ভট্টাচাৰ্যক হীৰুদা বুলি জনা যায়। লক্ষ্মীনাথ বেজবৰুৱা অসমৰ চুটিগল্পৰ জনক, লগতে ৰসৰাজ উপাধিও দিয়া হৈছে। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন ঠাইক সত্ৰ নগৰী হিচাপে জনা যায়? ইয়াৰ সঠিক উত্তৰটো হ'ব বৰপেটা। পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ কোনখন ঠাইক স্কটলেণ্ড বুলি জনা যায়? এইটো কুৱেশ্যন কেইবাবাৰো পৰীক্ষাত আহিছে। আসাম পুলিচ এছআই এক্সামতো এই প্ৰশ্নটো আহিছিল। ইয়াৰ সঠিক উত্তৰটো হ'ব হাফলং। অসমৰ কোনখন চহৰক দ্য কালচাৰেল কেপিটেল অফ আছাম বুলি কোৱা হয়? ইয়াৰ সঠিক উত্তৰটো হ'ব যোৰহাট। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয়খনৰ নাম কি? ইয়াৰ সঠিক উত্তৰটো হ'ব জগন্নাথ বৰুৱা কলেজ, যোৰহাট। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাক প্ৰথম কাৰ্বনমুক্ত হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব মাজুলী। নেক্সট কুৱেশ্যনটো হৈছে ইউনেস্কোৰ দ্বাৰা কেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব 1985ত। 1985 চনত ইউনেস্কোৰ দ্বাৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। আৰু ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ব ঐতিহ্য ক্ষেত্ৰ অসমত কেইটা আছে? কেতিয়াবা এইটো প্ৰশ্ন আহিব পাৰে, গতিকে এইটো জানি লওক যে অসমত দুটা আছে। এয়া হ'ল কাজিৰঙা, আনটো হ'ল মানাস। কিমান চনত BTC গঠন হৈছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব 2003 চনত আৰু ডেট সুধিলে 10 ফেব্ৰুৱাৰী। নেক্সট কুৱেশ্যনটো হৈছে নামবৰ অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ সঠিক উত্তৰটো হ'ব কাৰ্বি আংলং। নেক্সট কুৱেশ্যনটো হৈছে কেতিয়া মাজুলী এখন জিলা হিচাপে স্বীকৃতি লাভ কৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব 2016 চনৰ 8 ছেপ্টেম্বৰত। আৰু সেই সময়ত মাজুলী সমষ্টিৰ বিধায়ক শ্ৰী সৰ্বানন্দ সোণোৱাল আছিল অসমৰ মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যনটো হৈছে কোনটো অসমৰ সৰ্বোচ্চ পৰ্বতমালা? ইয়াৰ সঠিক উত্তৰটো হ'ব বৰাইল।